নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাৱণৰ মাতা কৈকেশী অথবা নৈকেশী অথবা নিকচাৰ জন্ম কথা তথা স্বৰ্ণলংকা নিৰ্মাণৰ বিষয়ে ক'বলৈ লৈছোঁ। আমি সকলোৱে স্বৰ্ণলংকাৰ কথা জানো। পিছে এই স্বৰ্ণলংকা কোনে, কেতিয়া, কিয় নিৰ্মাণ কৰিছিল? স্বৰ্ণলংকাত কোনে প্ৰথমে শাসন কৰিছিল? স্বৰ্ণলংকাৰ বিষয়ে এই কথাবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে অৱশ্যে চাব আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। আমাৰ আজিৰ কথাভাগ ৰামায়ণৰ পৰা লোৱা হৈছে। আমাৰ আগৰ খণ্ডত সুকেশৰ পুত্ৰ মাল্যবান, মালি আৰু হুমালিৰ জন্ম কথাৰ বিষয়ে কৈছিলোঁ। মাল্যবান, মালি আৰু হুমালি ডাঙৰ হৈ ব্ৰহ্মাৰ তপস্যা কৰিবলৈ আৰম্ভ কৰে। তিনিও ৰাক্ষসৰ কঠোৰ তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মা প্ৰকট হৈ ক'লে, হে পুত্ৰসকল, মই তোমালোকৰ তপস্যাত অতি প্ৰসন্ন হৈছোঁ। তোমালোকৰ মনোকামনা অৱশ্যে পূৰ্ণ হ'ব। তোমালোকক কি বৰ লাগে কোৱা? ব্ৰহ্মাৰ কথা শুনি তিনিও ৰাক্ষসে ক'লে, হে পৰমপিতা, আমি স্বৰ্গ, মৰ্ত্য, পাতাল এই তিনিও লোক জয় কৰিব বিচাৰোঁ। যুদ্ধত যেন আমাক কোনোৱে পৰাজিত কৰিব নোৱাৰে। আমাক এই বৰ প্ৰদান কৰক। ব্ৰহ্মাই ক'লে, মই তোমালোকৰ অভীষ্ট বৰ প্ৰদান কৰিছোঁ। তোমালোকে নিজ বাহুবলে ত্ৰিভুৱন জয় কৰিব পাৰিবা। যুদ্ধত ভগৱান বিষ্ণুৰ বাহিৰে অন্য কোনোৱে তোমালোকক পৰাজিত কৰিব নোৱাৰিব। তথাস্তু। এনেদৰে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৰা বৰলাভ কৰি তিনিও ৰাক্ষস মহান বলশালী তথা অজেয় হৈ পৰিল। তিনিওজনে যুদ্ধ কৰি স্বৰ্গ, মৰ্ত্য, পাতাল জয় কৰিলে। তাৰ পাছত তিনিও ৰাক্ষসে এজন গন্ধৰ্ব ৰজাৰ তিনিগৰাকী কন্যাক বিবাহ কৰায়। কালক্ৰমত মালিৰ পৰা বীৰবসু, সুচিক, সুযজ্ঞ, কোপন, তালভংগ আৰু সিংহনাদ নামে 6জন পুত্ৰ জন্ম হয়। মাল্যবানৰ পৰা অকম্পন, প্ৰহস্ত, সুনিতাক্ষ, বীৰলাক্ষ আৰু সত্ৰাজিত নামে 5জন পুত্ৰ আৰু ৰাৱণৰ মাতা কৈকেশী অথবা নৈকেশী অথবা নিকচাৰ জন্ম হয়। সুমালিৰ পৰা বীৰ, অনল, ভীম আৰু সম্পাতি নামৰ 4জন পুত্ৰ জন্ম হয়। সুমালিৰ এই 4 পুত্ৰ লংকা যুদ্ধৰ সময়ত বিভীষণৰ লগত আহি ৰামৰ ওচৰত আছিল। ইতিমধ্যে ৰাক্ষসসকলে ত্ৰিভুৱন জয় কৰিলে। সিহঁতৰ বংশ পৰিয়াল বৃদ্ধি হ'ব ধৰিলে। পিছে সিহঁতৰ থাকিবলৈ যিহেতু নিৰ্দিষ্ট কোনো বাসস্থান নাই, তেন্তে থাকিব ক'ত? গতিকে ৰাক্ষসসকলে আলোচনা কৰি সকলোৱে থাকিব পৰাকৈ এক বাসস্থান নিৰ্মাণৰ সিদ্ধান্ত লয়। সেই মহান উদ্দেশ্য আগত ৰাখি ৰাক্ষসসকলে দেৱশিল্পী বিশ্বকৰ্মাক বন্দী কৰি আনে তথা সিহঁতৰ বাবে এখন সুন্দৰ নগৰ নিৰ্মাণ কৰি দিবলৈ আদেশ দিয়ে। ৰাক্ষসসকলৰ দাবী ধমকিত বিশ্বকৰ্মাই নগৰ নিৰ্মাণ কৰি দিবলৈ মান্তি হয়। পিছে নগৰখন ক'ত নিৰ্মাণ কৰিব? সকলো ৰাক্ষসে পুনৰ আলোচনা কৰি সাগৰৰ মাজত থকা দ্বীপটোতে নগৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত কৰে। এবাৰ বিষ্ণুৰ বাহন গৰুৰ আৰু পৱন দেৱতাৰ মাজত ভীষণ যুদ্ধ লাগিছিল। এই দুই মহাশক্তিশালী বীৰৰ যুদ্ধৰ ফলত ত্ৰিকুট পৰ্বত আৰু সুমেৰু পৰ্বতৰ শৃংগ সাগৰত পৰি এই দ্বীপটোৰ সৃষ্টি হৈছিল। ৰাক্ষসসকলৰ আদেশ মানি দেৱশিল্পী বিশ্বকৰ্মাই 70 যোজন পৰিমাণৰ দ্বীপটোত সোণেৰে প্ৰাচীৰ, প্ৰাসাদ আদি নিৰ্মাণ কৰে। নগৰৰ ভিতৰত বহুতো পুষ্পবন, সৰোবৰ,
বাট পথ আদি নিৰ্মাণ কৰি 1 মাহৰ ভিতৰত এখন অতি মনোহৰ নগৰ নিৰ্মাণ কৰে। স্বৰ্ণলংকা নগৰখনৰ চাৰিওফালে পৰ্বত আৰু সাগৰে আগুৰি থকা বাবে শত্ৰু প্ৰৱেশ কৰাটো অতিকৈ দুৰূহ। সেয়ে এই নগৰত দেৱতা, গন্ধৰ্ব, যক্ষ আদি কোনোৱেই প্ৰৱেশ কৰিবলৈ সাহস নকৰে। এনে এখন নগৰ ত্ৰিভুৱনৰ মাজে অন্য ক'তো নাই। এনেদৰে ৰাক্ষসসকলৰ আদেশ অনুসৰি দেৱশিল্পী বিশ্বকৰ্মাই স্বৰ্ণলংকা নগৰখন নিৰ্মাণ কৰিছিল। স্বৰ্ণলংকা নগৰখন নিৰ্মাণ হোৱাৰ পাছত ৰাক্ষসসকলে তাত বসতি কৰিবলৈ লয়। 3 ৰাক্ষস মালি, সুমালি আৰু মাল্যবান স্বৰ্ণলংকাৰ অধিপতি হয়। বান্ধৱসকল, এয়াই হৈছে স্বৰ্ণলংকাৰ নিৰ্মাণৰ কথা। আজিৰ কথা কেনে লাগিল অনুগ্ৰহ কৰি কমেণ্টত জনাব। আৰু আগলৈও এনেধৰণৰ পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ ইয়াতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।